নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজি তোমালোকৰ কাৰণে অন্য এটি খেল লৈ আহিছোঁ। এইটো খেল তোমালোকে ঘৰত সুন্দৰকৈ খেলিব পাৰিবা। তোমালোকৰ মায়ে যে ঘৰত লুচি বনাওঁতে আটা মাৰি লয়, গতিকে তাৰে কিছু অংশ আটা তুমি মাৰ পৰা খুজি লৈ আহিবা। ঠিক এনেকৈ এতিয়া এই আটাখিনি চোৱাচোন ধুনীয়াকৈ কি কৰিবা, তোমালোকে যিমান পাৰা সিমান আঙুলিৰে এনেকৈ চেপি আটাখিনি মিক্স কৰিবলৈ চেষ্টা কৰিবা। কি কাৰণত কৈছোঁ, তোমালোকে যেতিয়া এনেকৈ আঙুলিৰে আটাখিনি চেপি থাকিবা, এনেকৈ মিক্স কৰিবলৈ চেষ্টা কৰিবা, তেতিয়া তোমালোকৰ এই আঙুলিবিলাকৰ ধুনীয়া ব্যায়াম হ'ব। এনেকৈ দিলে আঙুলিৰ ব্যায়াম হ'ব। তেতিয়া এই আঙুলিৰে তুমি যিকোনো কাম কৰিব পাৰিবা। তুমি লিখা, ধুনীয়াকৈ ছবি আঁকা, তবলা বজোৱা, বজনা বজোৱা, যিকোনো কামেই তুমি আঙুলিৰে কৰিব পাৰিবা, কাৰণ তোমাৰ আঙুলি জোৰ হ'ব। সেয়েহে এই ব্যায়ামটো তোমালোকে প্ৰথমতে কৰি ল'বা দেই। তাৰপিছত এতিয়া চোৱাচোন, প্ৰথমতে আমি এই আটাখিনি এই লাড়ুটো ধুনীয়া এটা গোল কৰি লৈছোঁ। এটা ধুনীয়া ফুলি থকা বলৰ নিচিনাকৈ ধুনীয়া এটা ঘূৰণীয়া আমি এনেকৈ বনাই লৈছোঁ। এতিয়া দেখিছা নহয়? এতিয়া চাবাচোন, এই আটাখিনিক কি কৰিম, আমি এনেকৈ ধৰিছোঁ দেই। এতিয়া তলৰ ফালে বেছি আছে, তলৰখিনি বেছি আছে, ওপৰৰ ফালে কম আছে। ওপৰৰ ফালে কম থাকিব, তলৰ ফালে বেছি থাকিব। তাৰপিছত এইখন সোঁ হাতেৰে আমি ইয়াত ওপৰৰ কম অংশখিনিত চেপি দিছোঁ। চেপি দি পেলাই কি কৰিছোঁ, আমি বাওঁ হাতেৰে এই লাড়ুটো ঘূৰাই দিছোঁ। এনেকৈ লাড়ুটো ঘূৰাই আছোঁ, দেখা পাইছা? চোৱা, লাড়ুটো এনেকৈ ঘূৰাই আছোঁ। ঘূৰাই দিয়াৰ লগে লগে কি হ'ল, মাজৰ এইখিনি জেগা চেপ খাই গ'ল, ওপৰৰখিনি সৰু হ'ল। তাৰপিছত এনেকৈ ধৰিলোঁ, ধৰি পেলাই আমি তলৰ ফালে দেখিছা নহয়, এনেকৈ জুম কৰি দিলোঁ। জুম কৰি দি তাৰপিছত ওপৰৰ ফালে আমি এনেকৈ দিলোঁ। এতিয়া চোৱা, এইটো কি হ'ল, কি বুলি গম পালা? এইটো এটা ধুনীয়া অমিতা হ'ল। এতিয়া চোৱাচোন, পুনৰ আমি এইটো গোল কৰি ল'লোঁ। গোল কৰি লৈ ইয়াৰ কিছু অংশ আমি হাতত লৈ আহিলোঁ। লৈ আহি কমকৈ লৈছোঁ, গোল কৰিছোঁ। তাৰপিছত আমি তলৰ সোঁহাতৰ 4টা আঙুলি, বাওঁহাতৰ 4টা আঙুলিত এনেকৈ এই সৰু বলটো লৈছোঁ। লৈ বুঢ়া আঙুলি, দুইখন হাতৰ বুঢ়া আঙুলি দুটা এই বলটোৰ ওপৰত লৈছোঁ। লৈ এনেকৈ হেঁচি দিছোঁ। আমি যে প্ৰাৰ্থনা কৰোঁতে ভগৱানক চাকি জ্বলাই দিওঁ, এয়া চাকি। এইটো ডাঙৰ বলটো থৈছোঁ। তাৰপিছত ডাঙৰ বলটোৰ ওপৰত সৰু বলটো আমি পাতি দিছোঁ। সৰু বলটো পাতি দি পেলাই কৰিছোঁ কি, ইয়াতে এনেকৈ চেপি দিছোঁ। তাৰপিছত এইটো কি আকৃতি পালা তোমালোকে? এইটো এটা গণেশৰ আকৃতি। গোটেইখিনি বস্তু আমি লগ কৰি দিলোঁ। কিছুমান এনেকুৱা লাড়ু বনাই লৈছোঁ। এনেকুৱা কেইটামান লাড়ু বনাই ল'ম। প্ৰথমতে আমি এটা লাড়ু ইয়াত দিলোঁ। তাৰপিছত ইয়াৰ ছাইডত আৰু এনেকৈ
লাড়ুবিলাক দি গ'লোঁ। এনেকুৱা এটা দীঘলীয়া লাড়ু ইয়াত দিলোঁ, এনেকুৱা এটা দীঘলীয়া লাড়ু ইয়াত দিলোঁ, এটা গোল লাড়ু ইয়াত দিলোঁ। ঠিক আছে। তাৰপিছত এনেকুৱা দীঘলকৈ এনেকুৱা পাইপৰ নিচিনা আমি এনেকৈ হাতখন ঘূৰাই দিলে ই এটা লাঠিৰ নিচিনা হৈ যাব দীঘল। এতিয়া আমি কি কৰিছোঁ, এইডাল ইয়াত লগাই দিছোঁ এনেকৈ। তাৰপিছত আকৌ এডাল লাঠি ইয়াতো আমি এনেকৈ লগাই দিছোঁ। ঠিক আছে। এতিয়া চাবাচোন, তাৰপিছত কি কৰিছোঁ, এই বলবিলাক আমি বুঢ়া আঙুলিৰে এনেকৈ হেঁচি দিছোঁ। চাবাচোন, আমি ইয়াতে এনেকৈ চিন টানি দিছোঁ। তুমি পেঞ্চিলেও দিব পাৰা, নাইবা এডাল শলাৰেও দিব পাৰা। এতিয়া গম পাইছানে, এইডাল ঠাৰি, এইবিলাক পাত, আৰু এটি কি হ'ল, ফুল হ'ল, আৰু এইটো হৈছে কলি। এইডাল এডাল ফুল গছ। যি তোমালোকক এইখিনি বস্তু দেখালোঁ, পিছলৈ আৰু ধুনীয়া ধুনীয়া বস্তু দেখাম, তোমালোকে ঘৰত চেষ্টা কৰিবা। ঠিক আছে। আজিলৈ সামৰিছোঁ। নমস্কাৰ।